দেই সকলোকে মইতো বনাওঁ যিবিলাক সেয়াই দেখুৱাওঁ অকণ আৰু বেছিভাগতো মই ঘৰতেই থাকোঁ, বেলেগতো নাযাওঁ। বাহিৰত যদি যোৱা হয় তেতিয়াতো কৰোঁ অকণমান ভিডিঅ' নকৰা নহয়। মানে কওঁতে কিন্তু এতিয়া মই বহুতখিনি মই নিজে অনুভৱ কৰিছোঁ, মানে পাৰা হৈ গ'লোঁ আৰু কথা ক'বলৈ। অলপ চলপ ভুল হয়েই মানে, কিন্তু পাৰোঁ আৰু বহুতখিনি পাৰোঁ। প্ৰথমতেতো পাৰা নাছিলোঁ। ফেচবুকত যদি এৰোঁ মিউজিক এটা লগাই পেলাই দিওঁ, আৰু ইউটিউবতো মিউজিক এটাই লগাই পেলাই দিছিলোঁ। এতিয়া মানে পাৰোঁ আৰু যিমানখিনি পাৰোঁ মানে নিজে মুখৰে ক'বলৈ কাৰণে চেষ্টা কৰি আছোঁ আৰু পিছলৈ চাগে পাৰিম বেলেগ যে নিচিনাকৈ ক'বলৈ। কিন্তু মইতো আৰু ইমানখিনি হোৱা নাই, একদম ডাঙৰ ভিডিঅ' বনোৱা য'তে ত'তে। এতিয়া মানুহৰ আগত মই কথা ক'ব নোৱাৰোঁ যে ভুলেই হয়নে কিয়েই হয়নে, তাত ভয় এটা লাগি থাকে। সেইকাৰণে মই মানুহৰ আগত নকওঁ আৰু এনে ভূতৰ নিচিনাকৈ মানে ভিডিঅ'টো বনাই দিওঁ। আৰু মই ঘৰত থাকিলে কিন্তু মই টিপ টপ একদম ষ্টাইল মাৰি পেলাই নাথাকোঁ, এনেই চিম্পুলতেই থাকোঁ। চিম্পুলত থাকিয়েই মোৰ ভাল লাগে, পাগলীজনীৰ নিচিনাকৈ আৰু থাকোঁ। চুলি তুলি আউলি জাউলি এনেকৈয়ে থাকি ভাল লাগে। আৰু ক'ৰবাত ফুৰিব গ'লেও মানে মই ইমান ষ্টাইল কৰি পেলাই নাযাওঁ, চিম্পুলতেই যাওঁ। আৰু গাড়ীয়ে চাড়ীয়ে গ'লেতো আৰু চুলি তুলি ভুটুনি হৈ যাওঁগৈ, উপায় নাই, হ'বতো লাগিবই আৰু চুলি আছেই যেতিয়া, চুলি চুটি আগফালে এনেকুৱা আৰু ভুল ভাতে নধৰিব। যিমানখিনি মৰম দিছে সেইটো বহুত মৰম দিছে মোক। যিজনী মানুহে কথা ক'ব নোৱাৰোঁ শুদ্ধকৈ বা খটুৱাই, কোনটো জেগাত কোনটো খটুৱাই একদম খুৰ লগাই, মানুহে যাতে এবাৰ শুনিলে যাতে শুনি থাকিব মন যোৱাকৈতো ক'ব নোৱাৰোঁ। উখাং মানুহ, গেটলাই কোৱা মানুহ আৰু তেনেকৈয়ে কথা পাতিছোঁ। সেইটোতে যে ইমান মৰম দিছে, বহুত ধন্যবাদ।